हेलो एवरीवन निवास ब्लग्सলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ মোৰ ভালেই বাৰু আজি মই গৈ আছো ফেয়াৰৱেল পাৰ্টিলৈকে ফেয়াৰৱেল পাৰ্টি অন্য কাৰো নহয় আমাৰে হয় আমাকে আজি বিদায় দিয়া হ'ব বহুত বেয়া লগা কথা কিন্তু হলেও এক্সাম আছে যেহেতু তো ইমানো বেয়া লগা নাই এতিয়া লগ পালো ইলা এয়া মোৰ সদায় যোৱা লগ এতিয়া আমি যাবলৈ লাইছো গাড়ীৰ কাৰণে ৰখি আছো এইফালেৰে গাড়ী আহিব আমি ইয়াতে ৰখি আছো এইটো জিৰণি ঘৰ ইয়াতে ৰখো আমি এটো হৈছে গেৰুকাবাৰী হাই ৰোড বাছ আহিলে আমি উঠি ললো বাছত প্ৰথমে বহিব পোৱা নাছিলো পিছলৈকে দুয়ো পালো সিট সালমাৰাত নামি পেলাই এতিয়া আকৌ বাছত উঠিলো এতিয়া আমি নৰ্মাললৈকে যাম এটা কনমনিক লখা হয় এয়া আমাৰ নৰ্মালৰ সন্মুখত এইখনে আছে নৰ্মাল স্কুল এতিয়া আমি মেইন গেটেৰে ভিতৰলৈকে সোমাই গৈ আছো ভিতৰত আহিয়ে প্ৰথমতে লগ পালো জন্ময় খুৰা হাই দিদিও খুৰা হাই দিদিও নমস্কাৰ হৈছে ষ্টাফ ৰুম ইয়াতে আমাৰ ফুলনিৰ বাগিচাখন আছে এয়া কি ফুল নামবিলাক কোৱাচোন কোনবাই পাৰা যদি নামটো নাজানো কসমছ নেকি কি কসমছ এইটো ফুল ইমান ধুনীয়া লাগিছে আহিছো আমাৰ ৰুমটোৰ ওচৰলে এয়াই আমাৰ এইটো ৰুম আছিলে এয়া লগ কৰাই দিছো মই লগৰবিলাকৰ লগত এইটো হৈছে সুমি ইয়াৰিং পিন্ধি আছে এইটো হৈছে ঋতু এয়া ৰাণী হৈছে উষা অনুভৱ কৰা অকণমান তোমাৰ কেনেকুৱা লাগিছে আজিটো আমাৰ শেষ হয় আজি আমাৰ শেষ অলপ বেয়া লাগি আছে মনটো এক্সামটো আছে এক্সাম দেৰি আছে অলপ পঢ়ি আছোঁ লাহে লাহে আমি এক্সামৰ সময়ত আচলতে একেলগে বহিব পাওঁ একেলগে বহি এক্সাম দিওঁ ঋতু কোৱা তোমাৰ অনুভৱ কোৱা আজি বিদায়ৰ সময় অনুভৱ মানে বেয়া লাগিছে আৰু তোমালোকক লগ নাপাম আৰু সেয়ে আৰু হয় বেয়া লাগিছে মোৰো বহুত বেয়া লাগিছে এয়া মেল বহি আছে ইয়াতে মিটিং পাতি আছে এওঁলোকে এনেকৈ বহি এই খানা আনিছে আমাৰ কাৰণে আজি লাষ্ট কাৰণে লৈ আহিছে কি আনিছে চাওঁ আহকচোন যেতিয়া বকি থাকোঁ না আজিকালি এয়া কি ফেহু ৱাও ফেভৰেট হয় ফেহু ধুনীয়া দিয়া খোৱা এতিয়া ৰীতা এইটো ৰুমত তেওঁলোকে আমাৰ কাৰণে কিবা অকণমান কৰিছে চাওঁ আহকচোন কি কৰিছে তেওঁলোকে ভিতৰলৈকে সোমাই যাওঁ এটি ধুনীয়া সম্বৰ্ধনা অনুষ্ঠানেৰে এওঁলোকে সভাখনি আৰম্ভণি কৰিলে প্ৰথমতে আমাৰ কমনীয় অধ্যক্ষ মহোদয় সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ছেকেণ্ড ছেমিষ্টাৰৰ মৰমী ৰায়
জুনিয়ৰখিনিয়ে এটা ধুনীয়া কোৰাছ গাই আমাক আদৰণি জনাইছে। ইয়াৰ পিছতে ছাৰ বাইদেউসকলে কিছু ভাষণ দিলে। এইজনী হৈছে ভাল ফ্ৰেণ্ড নিৰ্মালী। ফেয়াৰত তাইক লগ পালোঁ, খুবেই ভাল লাগিছে আৰু এনেই অলপমান বেয়াও লাগিছে কাৰণ বিদায় হ'বা যিহেতু আমাৰ, হ'লেও আমি লগ পাই থাকিম, কণ্টেক্ট নাম্বাৰটো আছেই, পাই থাকিম আৰু বাকী নিজৰ নিজৰ পথত আগুৱাই যাম। ঠিক আছে, বাই বাই। আজি লাষ্ট আমাৰ স্মৃতিবোৰ দেখা পাব। উপহাৰ যাচিব আমাৰ দ্বিতীয় মানৱিকৰ ছাত্ৰী মৰমীৰাই। জুনিয়ৰ্ছখিনিয়ে আমাক সকলোকে একোটিকৈ মৰমৰ উপহাৰ যাচিলে, তাৰ বাবে জুনিয়ৰ্ছখিনিক বহুত বহুত ধন্যবাদ থাকিল। ইয়াৰ পিছতে অৰুণা বায়ে আমাৰ স্কুলখনলৈকে এটি উপহাৰ যাচিলে। অনলাইন টপাৰ পুৰবিয়া ময়ো ট্ৰাই কৰিছিলোঁ নম্বৰ হাইবে কিন্তু নৰলো দে। এতিয়া বহিখিনি তোমালোকক দিম, তোমালোকে লগে লগে ষ্টাৰ্ট কৰিবা আৰু দুটা বস্তু 3টা বস্তু তোমাক বহি পাবই লাগিব। এয়া মিঠাই, পৰঠা আৰু পনীৰ চব্জি খালোঁ। আনুষ্ঠানিকভাৱে বিদায় দিয়া হ'ল। এইটো যিহেতু পৰম্পৰা আমাৰ অনুষ্ঠানৰ, নতুনক আদৰি লোৱা, পুৰণিখিনিক বিদায় দিয়া, তথাপিও মোৰ হৃদয়ত তেওঁলোক সদায় স্মৰণীয় হৈ থাকিব। আৰু কি ক'ম, তেওঁলোকক লগ পাই ভালে লাগিছে। খুব এটা এই 2 বছৰত খুব এটা ভাল আন্তৰিকতা গঢ় লৈ উঠিছিল। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, তেওঁলোকৰ সপোনবোৰ বাস্তৱত পৰিণত হওক। থেংক ইউ ছাৰ সকলোখিনিৰ কাৰণে। চবেই এতিয়া ফটো উঠাত ব্যস্ত হৈ আছে, আমি যাব ওলাইছোঁ। ইয়াতে আমাৰ আৰু এটা ইউটিউবাৰ আছে, এয়া হাই কৈ দিয়া। হাই হাই, আজি আমাৰ লাষ্ট ডে আছিলে, তো মানে আমাৰ জুনিয়ৰসকলে এটা সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছিলে। আমাৰ বিদায় সভা, আচলতে বিদায় নাছিলে, তো আমাৰ আশীৰ্বাদ এটা সভা আছিলে। যিয়ে নহওক,
এয়া মোৰ ফ্ৰেণ্ড আছে জোনাক্স নিভাজ ব্লগ হয় আগতে চেনেলটো আৰু এটা আছিলে তো এইটো নতুনকৈ খুলিছে মই চাই থাকোঁ ভিডিঅ'বোৰ ভাল লাগে তো চেনেলটো ভিডিঅ'বোৰ সম্পূৰ্ণ চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এতিয়া আমি ঘৰলৈকে যাব ওলালোঁ সৰু গাড়ীত উঠিলোঁ ইহঁতলৈকে চাওকচোন ইমান ধুনীয়াকৈ পূৰা আজাদিত শুই শুই গৈ আছে কলেজৰ পৰা আহি এইখিনি টুলুঙীয়ালৈকে আহিলোঁ সৰু গাড়ীত আহিলোঁ এইখিনি টুলুঙীয়ালৈকে এতিয়া উঠিছোঁ গাড়ীত ইয়াৰ পৰা গেৰুকাবাৰীলৈকে যাম তাৰপিছত গেৰুকাবাৰীৰ পৰা আকৌ টেম্পু ল'ব লাগিব তো এতিয়া ব'লক তেতিয়াহ'লে আমি গেৰুকাবাৰীলৈকে যাওঁ ইলা আনিব দিছিলোঁ ভাজা আনিছে তাই তো এতিয়া আমি ভাজা খাম কি আনিছা ভাজা এনেদৰে মই মোৰ যাত্ৰা উপভোগ কৰি ঘৰলৈকে আহিলোঁ আজিৰ ভিডিঅ'টো এইখিনি আছিলে আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক